আজি মই আপোনালোকক দেখুৱাম কল পচলা কেনেদৰে বনায়। এয়া হৈছে কল পচলা। মই এই পচলাটো সৰুকৈ এনেকৈ কোমল অংশখিনি লৈছোঁ, বাকীখিনি মই এনেকৈ বাকলিখিনি এৰুৱাই লৈছোঁ। এৰুৱাই লোৱাৰ পাছত কোমল অংশখিনি মই কটাৰীয়ে কাটিবলৈ সুবিধা হয় আৰু সোনকালে সিজিও আৰু খাবলৈও ভাল লাগে, সেইকাৰণে মই কোমল অংশখিনি লৈছোঁ। ইয়াক মই এতিয়া এনেদৰে মিহি মিহিকৈ এনেদৰে কাটি লৈছোঁ। দেখিছে নহয়, এয়া মচুৰ দাইল। মই মচুৰ দাইল কেইটামান তিয়াই থৈছোঁ। যিহেতু পচলাত অকণমান মচুৰ দাইল দি দিলে অকণমান ডাঠ হয়, সেইটো কাৰণে মই মচুৰ দাইল কেইটামান দিম বুলি ভাবিছোঁ, আৰু সেইটো কাৰণে মই মচুৰ দাইল কেইটামান আগতীয়াকৈ তিয়াই থৈছোঁ। এতিয়া এটা গিলাচ ল'ব, গিলাচৰ সহায়ত পচলাখিনি এনেদৰে কাটি দিব যাতে পচলাখিনি মিহি হয়। মই যিহেতু মিক্সি ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে মই গিলাচ এটাৰে এনেদৰে পচলাখিনি কাটি দিছোঁ। এয়া দেখিছেনে, পচলাখিনি এনেদৰে মিহি হৈ গৈছে। এনেদৰে গিলাচ এটাৰে কাটি কাটি দিব। এয়া দেখিছেনে, এয়া পচলাখিনি মই এনেদৰে খুন্দি ল'লোঁ। এতিয়া মই এটা প্ৰেছাৰ ল'ম আৰু প্ৰেছাৰত এইখিনি ভৰাই দিম। এয়া দেখিছেনে, মই এটা প্ৰেছাৰ ল'লোঁ, প্ৰেছাৰত পচলাখিনি দিলোঁ আৰু মচুৰ দাইলকেইটা যে তিয়াই থৈছিলোঁ সেই মচুৰ দাইলকেইটাও দিলোঁ। আৰু ইয়াত এতিয়া অকণমান পানী দি দিম। পানী বেছি নিদিব, যিহেতু পচলাৰ পৰা পানী ওলায়ে, সেইকাৰণে অকল লাগি নধৰিবৰ কাৰণে আৰু পচলাখিনি সিজিবৰ কাৰণে অকণমান পানী দিব। আৰু ইয়াতে মই অকণমান নিমখ দি দিছোঁ, যিহেতু সিজোতে যাতে উফন্দি পৰি নাযায়, সেইটো কাৰণে মই নিমখটো দি দিছোঁ। এতিয়া প্ৰেছাৰটো মই গেছত তুলি দিছোঁ। এতিয়া পচলা বনাবৰ কাৰণে মই লৈছোঁ অকণমান পিঁয়াজ, সৰু চাই এটা পিঁয়াজ, জিৰা গুটি কেইটামান, হালধি, পাঁচফোৰণ, এয়া ৰেড চিলি, কাশ্মীৰী মিৰ্চ, ধনিয়া পাউডাৰ, অকণমান জালুকৰ গুড়ি, আদা আৰু নহৰু খুন্দি লৈছোঁ, তেজপাত এখিলা আৰু কেঁচা জলকীয়া দুটা। কেঁচা জলকীয়াকেইটা কিন্তু ফালি ল'ব। এতিয়া মই গেছটো অন কৰিছোঁ আৰু ইয়াত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীত মই সৰিয়হৰ তেল দিছোঁ। এতিয়া কেৰাহীত তেল গৰম হৈছে। প্ৰথমতে মই ইয়াতে তেলতে জিৰা গুড়ি কেইটামান দিছোঁ। জিৰা গুড়িকেইটা ফুটাৰ পাছতে মই পাঁচফোৰণকেইটা দি দিছোঁ। গেছৰ জুইটো অকণমান কমাই ল'ব। এতিয়া মই ইয়াতে পিঁয়াজখিনি দিম। অকণমান লৰাই দিছোঁ। তাৰপাছত মই আদা নহৰুখিনি আৰু কেঁচা জলকীয়াটো দি দিছোঁ। এতিয়া মই হালধি পাউডাৰ দিছোঁ, হালধি দিব। গোটেইখিনি মছলা এনেদৰে দি দিব। কাশ্মীৰী মিৰ্চ, ৰেড চিলি, ধনিয়া পাউডাৰ, জালুকৰ গুড়ি, এইখিনি দিয়াৰ পাছতে ইয়াতে তেজপাতটো দি দিব আৰু এনেদৰে অকণমান সময় লৰাই দিব। এতিয়া প্ৰেছাৰৰ সিজাই থোৱা এইখিনি দেখিছে নহয়, মচুৰ দাইল আৰু পচলাখিনি, এইখিনি অকণমান হেতাৰে লৰাই ল'ব। লৰাই লোৱাৰ পাছত এনেকৈ কেৰাহীত দি দিব। দেখিছেনে, একেবাৰে সহজ পদ্ধতিৰে বনোৱা এয়া কল পচলা। এতিয়া যিহেতু মই প্ৰথমতে নিমখ অকণমান সিজিবৰ কাৰণেহে দিছিলোঁ, এতিয়া আপোনালোকে নিজেও সোৱাদ অনুসৰি নিমখটো দি দিব। সোৱাদ অনুসৰি নিজৰ নিমখটো দিব। এতিয়া এইখিনি অকণমান সময় এনেকৈ লৰাই দিব। যিহেতু এইখিনি সিজাই থোৱাই আছে, গতিকে বেছি সময়ৰ প্ৰয়োজন নাই। অকণমান মছলা গোন্ধটো আহিবৰ কাৰণে এনেদৰে জুইৰ ওপৰত, গেছৰ ওপৰত তুলি থ'ব আৰু এখন ঢাকোন লগাই দিব। গেছটো কমাই দিব। এতিয়া চাব,
এয়া হৈ গৈছে পচলাৰ আঞ্জা। আপোনালোকেও এনেদৰে বনাই চাবচোন। পচলাৰ আঞ্জা খাই খুব ভাল লাগে। আৰু যদি আপোনালোকৰ মোৰ এই কলপচলাৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।